Oh, এইটো আকৌ কাৰ নাম্বাৰ? হেল্ল'? হয় কোনে কৈছে বাৰু? জুবিন দা? এপাহ দুপাহ তিনিপাহ হ'ব, এইকণেই হ'ব ফুলকবি। আলুৰো এই দুটা ভাগৰ এভাগ দিম আৰু এই বিলাহীৰো আধাহে দিম। নাই ইয়াৰ ঠাল ঠেঙুলি এই পাত সকলোবিলাকে দিম আৰু আজি এই আলুৰ বাকলিৰে মই চাটনি বনাম। এইবিলাকত যদি মই এতিয়া হাত নধৰো নহ'ব দেই। এওঁক কালিৰ পৰা কৈ আছো বোলো যাওকচোন বিস্কুট কেইটামান লৈ আহকগে, যাওকচোন কিবা কেইটামান লৈ আহকগে, খাবলৈ মন গৈছে। নাই, টীকাকৰণৰ ভয়ত ওলাই নাযায় ঘৰৰ পৰা। সেই পিছফালে কণ বিলাহী দুজোপামান, জলকীয়া দুজোপামান ৰুই লৈছে। দিনৰ দিনটো কেৱল সেই সোপাকে খুচৰি থাকিব, সেই সোপাকে খুচৰি থাকিব, সেই সোপাকে খুচৰি থাকিব, যেন গোটেই অসমখনত সেয়া যেন বিক্ৰী কৰি তেওঁ ধনীহে হ'ব। কাৰ নম্বৰ বাৰু এইটো? হেল্ল'? কোনে কৈছে বাৰু? হয়। হেল্ল'? সেইবোৰ কাৰ নম্বৰ বাৰু? হেল্ল'? হয় কোনে কৈছে বাৰু? হিমন্ত বিশ্ব শৰ্মা ছাৰ? আচৰিত! ছাৰ সঁচাকে আপুনি নেকি? হয় ঠিক আছে হ'ব বাৰু দিয়ক ছাৰ। ধন্যবাদ। হেৰি হয়, শুনিছেনে? বোলো হয়। এইটো আকৌ কাৰ নাম্বাৰ? হেল্ল'? হয় কোনে কৈছে বাৰু? জুবিন দা? হয় জুবিন দা, হয় বহুত ভাল লাগিলে। ঠিক আছে বাৰু। বাই জুবিন দা, বাই। আজি যে মোৰ কি কপাল ফুলিছে। জুবিন দা, হিমন্ত বিশ্ব শৰ্মা চবেই ফোন কৰিছে। এতিয়া মই সকলোকে এই কথাটো জনাম। ঘৰৰ মানুহ, এতিয়া মোৰ লগৰ বন্ধু বান্ধৱীৰ লগত মই কণ্টিনিউৱাছলি দিম। মোলৈ কেনেকুৱা ফোন আহিছে, বঢ়িয়া। ৰঙালী ৰঙালাও কিনি আনিলো মই বজাৰৰে পৰা। কি যে দীঘল দীঘল জিকা নেলেচেৰা আনিলো মই ৰান্ধিলি তই। পটল এটা লাইক ইয়াতে আৰু এটা কমেন্ট মাৰি দিও। ধুনীয়া হেৰি, হৈছে। আপুনি ক'ত আছিলে? আগপিনৰ পৰা পিছপিনলৈ গোটেইখন মই বিচাৰি ফুৰিছো। এই ক'ত আছিলে মানে মই সেই পিছপিনে যে খেতিখিনি কৰিছো, এই জলকীয়া পুলি এইবিলাক হ'ব। আপুনি আৰু সেই একেখিনিকে কৰি থাকিব লাগে, মোক কৈ থাকিব নালাগে। এতিয়া মোৰ কথা এটা শুনক। আজি মোলৈ ফোন এটা আহিছিলে নহয়। কোনে ফোন কৰিছিলে? আপোনাক কি ক'ম আৰু, জুবিন দাই আৰু আমাৰ এই হিমন্ত দা আকৌ। কি কোৱা হে? আমাৰ হিমন্ত ছাৰে ফোন কৰিছিলে। সাংঘাতিক কথা, তুমি দেখোন একে ফেমাছ হৈ গ'লা। তাকেহে, মোৰ এতিয়া আমাৰ হেনো ভিডিঅ'টো চাই পিনে বোলে খুব ভাল পাইছে ন? আৰু বোলে হিমন্ত দাই কৈছে আমি বোলে চবকে জনাই দিম ছাবস্ক্ৰাইব কৰিবলৈ, আৰু বোলে জুবিন দাকে হেনো ফান ক্লাবত দিব বোলে গ্ৰুপটো। মজা বঢ়িয়া বস্তু সাংঘাতিক কথা হৈছে। ৰাতিটোৰ ভিতৰতে সেই ভিডিঅ' চাৰিটা বনাই তুমি একদম ফাটাফাটি হৈ গ'লা হে। তাকেহে, মই সেইটো ক'বলৈকে আপোনাক গোটেইখন বিচাৰি ফুৰিছো, আপুনি মানুহটো নাই নহয়। বঢ়িয়া। তুমি এতিয়া মোক এই যে ধুনীয়া খবৰ এটা তুমি পালা, আনিলা, তুমি মোক কিবা এটা চেলিব্ৰেট কৰাব লাগে না। আপুনি ইয়াতে বহক, মই থাপনা চাকি এগছ দি আপোনালৈ চাহ একাপ বনাই আনো দেই। অকল খালি চাহ নহ'ব নহয়, চাহৰ লগত কিবা এটা নাস্তা বনোৱা, পাৰিলে গাখীৰ আছে বেছিকে সৰহকে আনি যোৱা, পায়স অকণমান বনোৱা, আৰু ৰাতি সেই পোলাও অকণমান বনাবা দেই। মই পাৰিলে মাংস অকণমান লৈ আহিম। হয়, মই আপোনাক বনাম। বৰ ভাল কথা দেই। আৰু মই এইটো কথা মোৰ লগৰ বন্ধু বান্ধৱী আৰু মই ফেচবুক, হোৱাটছআপ আৰু মোৰ ঘৰৰ মানুহ সকলোকে জনাই দিম। ফালি দিয়া অকণমান বেছিকে কৈ দিছো। ফালি দিয়া চাৰিওপিনে ফালি দিয়া। তাকে, ঠিক আছে, মই চাহ একাপ বনাই আনো দেই আপোনালৈ। এয়া বোলে তেৰাৰ কৃপা। মোবাইলটো আৰু পিটিকি দিনটো ভোৰ লগা হৈছে আৰু কিমান আৰু মোবাইলৰ সেই একেখিনি বস্তুকে চাই থাকিম।
আমনি লাগিছে আৰু দেই কিবা নতুন এটা আইডিয়া মোৰ নতুন চিমখনৰ পৰা মানুহজনীলৈ এটা ফোন লগাও তাইকে অকমান বেল বনাও বাপৰে হেল্ল' হেল্ল' নমস্কাৰ মই হিমন্ত ছাৰে কৈছো হয় হয় না মই আপোনাক ধন্যবাদ জনাব কৈছো কৃতজ্ঞতা জনাব কৈছো আপোনালোকে যে ঘৰত থাকি খুব ভাল কাম এটা কৰিছে সুন্দৰ কাম এটা যে আপোনালোকে কৰিছে ঘৰত থাকি ভিডিঅ' বনাইছে নিজেও হাঁহিছে আনকো হহুৱাবলৈ যে প্ৰয়াস কৰিছে না খুব ভাল কৰিছে মই খুব ভাল পাইছো নাই কৰি দিম মই ছাবস্ক্ৰাইব কৰি দিম লগতে মই শ্বেয়াৰো কৰি দিম সকলোকে মই কৈছো আপোনালোকক লগতে মই সমূহ ৰাইজক মই বিনম্ৰতাৰে কৈছো যাতে ছাবস্ক্ৰাইব কৰি দিয়ে না ঠিক কৰিছে দেই তেনেহ'লে ঠিক আছে ৰাখিছো তেনেহ'লে হয় ধন্যবাদ হয় হয় মজা এতিয়াহে পাব মজা আয়ু এইবাৰ আমাৰ মৰমৰ জুবিন দা হৈ ফোন কৰোঁ মজা লাগিব হেল্ল' কৰবি মই জুবিনে কৈছো দেই তোৰ ভিডিঅ' কেইটা চাইছো খুব ভাল বনাইছ তই না খুব ভাল কৈছো তই খুব ভাল লাগিছে এইকেইটা মই যদি অসমত নাই অসমত যদি থকা হ'লে তহঁতৰ মই ভিডিঅ' কেইটা চালো হয় চাব গ'লো হয় শ্বুটিং চাব গ'লো হয় মই ভাল বনাইছ তহঁতে মই যে মুম্বাইত আছো ইয়াৰ পৰাই চাইছো তহঁতৰ ভিডিঅ' কেইটা চাইছো ভাল লাগিছে মোৰ না খুব ভাল কৈছ তই কৈছ ভাল তোৰ সেইটো মানুহজনেও সেইটো ভাল কাম কৰিছে তোৰ সেই কুকুৰ পোৱালিটো ভাল কৰিছে সেইটো সি তাক পালে মই মোৰ চিনেমাত লৈ ল'ম মোৰ কাঞ্চন এটা আছিলে তই দেখিছ চাগে তাক পালে মই চিনেমাত লৈ ল'ম খুব ভাল কৈছ না কৰি দিম তহঁতৰ চেনেলটো মই ছাবস্ক্ৰাইব কৰিম লগতে মোৰ পেজটো যিটো আছে ফাইন ক্লাবত মই দি দিম দে খুব ভাল কৈছ তহঁতে আহিবিচোন এবাৰ মোক খা খুলি লৈ ঠিক আছে পাগলী যদি একেবাৰে ক'ব নোৱাৰা হৈ গৈছে আয়ো জুবিনৰ ফোন আহিছে দিনটোতে হিমন্তৰ ফোন আহিছে মাথা বেয়া হৈ গৈছে চাগে তাইৰ ৰিয়েকশ্যনটো কি হৈছে চাব যাব লাগিব এতিয়া আয়ো এনেকেহে দিনটো মজা লাগিছে এতিয়াহে এণ্টাৰটেইনমেণ্ট হৈছে হেৰি মই সেই মালিকনী বাইদেউৰ ঘৰৰ পৰা আৰু আমাৰ সেই ওচৰ চুবুৰীয়া মানুহখিনিক মই কথাষাৰ কৈ আহোঁগে দেই কি কথা হে আজি যে জুবিন দা আৰু হিমন্ত দাই ফোন কৰিলে মোলে এয়াই গোটেই মানুহখিনিৰ আগত লেবেল এটা দি আহোঁগে কমটি ডাঙৰ কথা আৰু আহিয়ে আপোনাক আজি বঢ়িয়া চাহ একাপ দিম চাহ দিবা আৰু লগত কিবা নাস্তা বনাব দেই বনাব ঠিক আছে মই আহিছো দেই লেবেল দিব যায় তোৰ লেবেল ফটাই আছো আৰু এটা ফোন মাৰি পেলাই আজি বনাই আছো কেনেকে মাতাচোন কি কৰিলে আজি আপুনি মোৰ লগত একো কৰা নাই মই আজি গোটেই মানুহখিনিৰ আগত লাজ পাম নে যে আপুনি আছিলে বুলি শুনা মানে আজি এপ্ৰিল ফুল বনাব আহিছে আপুনি আজিৰ পৰা পাকঘৰত মোৰ লকডাউন কি খাই কি কৰে মই চাম কি হ'ল বৰ মজা পাইছে ন এইফালে হওক এটা ভাল এডভাইচ দিওঁনে জীৱনত আপুনি যাকে বেল বনাব মন আছে বনাই থাকক 1 এপ্ৰিলত কিন্তু নিজৰ পত্নীক যে কাহানিও বেল নবনাব নহ'লে মোৰ নিচিনা এই গতি হ'ব বুজিলে